আজি মই মাছৰ কণী এটা খুব টেষ্টি ৰেচিপি বনাবলৈ লৈছোঁ। তাৰ কাৰণে মই এপোৱামান মাছৰ কণী লৈছোঁ। এইখিনি মই এতিয়া প্ৰথমে ভালদৰে ধুই চাফা কৰি ল'লোঁ আৰু মই এইখিনি এতিয়া প্ৰায় 10 মিনিটমান সময়ৰ কাৰণে এতিয়া বইল কৰি ল'ম। এতিয়া এইখিনি ভালদৰে বইল হৈ গ'ল। এইখিনি মই এতিয়া এখন থালিত উলিয়াই ল'ম আৰু এতিয়া এইখিনি ভাজিবৰ কাৰণে ল'ম এটা ডাঙৰ চাইজৰ পিঁয়াজ, এইটো খুব মিহি মিহিকৈ কুটি লৈছোঁ আৰু লৈছোঁ 2 খিলামান তেজপাত আৰু অকণমান আদা নহৰু বটা লৈছোঁ আৰু লৈছোঁ কেইখিলামান নৰসিংহ পাত, এইটো অপশ্যনেল হয়। এতিয়া এখন কেৰাহীত মই তেল দি লৈছোঁ। এতিয়া কাঢ়ি থোৱা মাছৰ কণীখিনি অলপ ঠাণ্ডা হ'লত মই অলপ ভাঙি লৈছোঁ। এতিয়া এইফালে তেলখিনি গৰম হ'লত মই তাত আধা চামুচ পাঁচফোৰণ দিছোঁ আৰু অকণমান জিৰা গুটি দিছোঁ। এতিয়া ইয়াত তেজপাত দি দিছোঁ। পিঁয়াজ আৰু নহৰু বটাখিনি দি ভালদৰে ভাজি ল'ম। এইখিনি এতিয়া অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তাৰপিছতে ইয়াত অলপ হালধি দি দিছোঁ। আৰু লগতে নৰসিংহ পাতখিনিও দি দিছিলোঁ। এতিয়া ইয়াত কণীখিনি দি দিম। এতিয়া এইখিনি মই ভালদৰে লৰাই লৈছোঁ। এতিয়া মই ইয়াত সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই লৰাই ভাজি ল'ম। ইয়াত মই ঢাকোন নিদিয়াকৈ খুব ঘনাই ঘনাই লৰাই লৰাই ভাজি আছোঁ। এতিয়া লাষ্টত অলপ অলপ তেল এৰিবলৈ আৰম্ভ কৰিছে আৰু তেনেকুৱাতে মই এতিয়া এইখিনি নমাই দিম। এতিয়া এয়া মাছৰ কণীৰ ৰেচিপিটো খাবৰ কাৰণে তৈয়াৰ হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।